নমস্কাৰ মই মৃন্ময় বাশ্যই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম কেনেকৈ এজন ছাত্ৰ-ছাত্ৰী অথবা অভিভাৱক অভিভাৱিকাসকলে তেওঁলোকৰ সন্তানৰ বাবে এখন সঠিক কলেজ নিৰ্বাচিত কৰিব পাৰে। কাৰণ কিছুদিন আগতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে, HSLC পৰীক্ষাৰ, আৰু দুই এদিনতে HS পৰীক্ষাৰ ৰিজাল্ট দিব। গতিকে এইখিনি সময়ত বহুত অভিভাৱক অভিভাৱিকাসকলৰ মনত অথবা ছাত্ৰ-ছাত্ৰীসকলৰ মনত কিছুমান প্ৰশ্নৰ উদয় হয়। আৰু মই জানো কাৰণ মই কিছুদিন ধৰি শিক্ষাবৃত্তিটোৰ লগত জড়িত হৈ আছোঁ আৰু এইখিনি সময়ত তেওঁলোকে আমালৈ ফোন কৰে অথবা ছাত্ৰ-ছাত্ৰীসকলে নিজে আহি আমাৰ পৰা দুই এটা কথা জানিবলৈকে ট্ৰাই কৰে। গতিকে মই ভাবোঁ এনেকুৱা প্ৰশ্ন প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ মনত অথবা প্ৰতিজন অভিভাৱক অভিভাৱিকাৰ মনত উদয় হয়। গতিকে অলপ হ'লেও মোৰ এই কথাকেইটাৰ ফলত তেওঁলোকে এটা উমান পাব, এটা দিক নিৰ্ণয় কৰিবলৈ অকণমান সুবিধা হ'ব। আৰু ছেকেণ্ড কথা হ'ল, মই বহু ক্ষেত্ৰত দেখোঁ তেওঁলোকে এইখিনি সময়ত ৰাইট গাইডেঞ্চ এটা নোপোৱাৰ ফলত কিছুমান ৰং ডিচিশ্যন লৈ পেলায়। অলপতে মই ছাত্ৰ এজনক লগ পালোঁ। তেতিয়া মই সুধিলোঁ, তেওঁ অভিভাৱকজনৰ লগতে আছিল। মই সুধিলোঁ যে তুমি কোন কলেজত ফৰ্ম ফিল আপ কৰিছা আৰু কোনখন কলেজত পঢ়িবলৈ মন কৰা। তেতিয়া তেওঁ ক'লে যে মই এখন কলেজত এডমিশ্যন ল'লোঁ। আৰু মই তেতিয়া সুধিলোঁ কলেজখনৰ নাম বা ডিটেইলছ কথাখিনি সুধিলোঁ, আৰু যিটো নাম ক'লে মই সেইটো নাম এতিয়ালৈকে শুনাই নাই। তাৰপিছত মই তেতিয়া প্ৰশ্ন কৰিলোঁ তেওঁক যে তুমি সেইখন কলেজত কিয় এডমিশ্যন ল'লা। অভিভাৱকজনেও ক'লে যে আমাক এইখিনি কথা কৈছে মেনেজমেণ্টৰ ফালৰ পৰা, বা এইখিনি কথা প্ৰস্পেক্টাছত দেখিছোঁ, সেইকাৰণে আমি তেওঁক তাত এডমিশ্যন দিলোঁ। এতিয়া সেই প্ৰস্পেক্টাছখনতো কি কথানো চাব লাগে, অথবা মেনেজমেণ্টৰ ফালৰ পৰাতো ক'বই আমাৰ কলেজখন বেষ্ট বুলি, অথবা টিচাৰ সেইখিনি ক'ব তেওঁলোকৰ নিজৰ ইনষ্টিটিউটখন ভাল বুলি। কিন্তু আমি ভালনে বেয়া কেনেকুৱাকৈ বাছি উলিয়াম এখন কলেজ অথবা এখন হায়াৰ ছেকেণ্ডাৰী ইনষ্টিটিউট। এতিয়া মই সেই কথাটোৱে ব্যাখ্যা কৰিবলৈকে ওলাইছোঁ। ছাপ'জ ধৰি ল'লোঁ তোমাৰ এখন প্ৰাইভেট কলেজত প্ৰাইভেট হায়াৰ ছেকেণ্ডাৰী এখনত পঢ়িবলৈ মন। তেতিয়া মই ভাবোঁ তোমালোকে মা দেউতাৰ লগত তোমালোকে সেই কলেজখনলৈ যোৱা উচিত। গৈ তাৰ প্ৰস্পেক্টাছত চোৱা উচিত। প্ৰস্পেক্টাছত তেওঁলোকৰ ৰিজাল্ট হিষ্ট্ৰী চোৱা উচিত। কিমান পাৰ্চেণ্টেজ পাইছে, কেৱল পাৰ্চেণ্টেজ চালেও নহয়, তেওঁলোকে দেখুৱাব পাৰে আমাৰ কলেজৰ পৰা 75% পাইছে, এইকেইটাই 85% পাইছে, এইকেইটাই ফাৰ্ষ্ট ডিভিজন পাইছে, এইকেইটাই। কিন্তু তেওঁলোকে যদি সেই কলেজখনৰ ছেল্ফ কনফিডেঞ্চ আছে, তাত লিখা থাকিব যে মেট্ৰিকত HSLCত ইমান পাৰ্চেণ্টেজ আছিল, আমাৰ কলেজত পঢ়ি HSত ইমান পাৰ্চেণ্টেজ পালে। গতিকে সেই হিষ্ট্ৰীটো চোৱা উচিত, আৰু ভাল ভাল কলেজবিলাকৰ সেই হিষ্ট্ৰীটো লিখা থাকে তাত। গতিকে সেই কথাখিনি অলপমান জনা উচিত। যদি প্ৰস্পেক্টাছত নাথাকে আপুনি তেওঁলোকক সোধা উচিত, বা তোমালোকে তেওঁলোকক সোধা উচিত, কাৰণ তোমালোকে সেই দুই বছৰৰ কাৰণে সেই ইনষ্টিটিউটখনত থাকিবা। গতিকে তাৰ বিষয়ে তোমালোকৰ জনাৰ অধিকাৰ আছে। সেইটো 1 নম্বৰ কথা। তাৰপিছত তোমালোকে সেই কলেজখনৰ বিষয়ে জানিবলৈ তাত যিসকল ষ্টুডেণ্টছ পঢ়ি আছে তেওঁলোকৰ লগত অলপমান কনচাল্ট কৰা উচিত, অথবা সেইখন কলেজৰ পৰা যি ছাত্ৰ-ছাত্ৰীসকল পাছ আউট হৈ গৈছে তোমালোকে অকণমান সন্ধান কৰিলে পাবা। কেৱল এজন ছাত্ৰৰ লগত পাতিলে নহ'ব, কাৰণ তেওঁ হয়তো ক্লাছটো কৰি বেয়া পাবও পাৰে, হয়তো কলেজখনক বেয়া পাব পাৰে, হয়তো তেনেকুৱা বেয়াকৈ ক'ব পাৰে। কিন্তু তোমালোকে যেতিয়া 3-4জন ষ্টুডেণ্টছক সুধিবা তেতিয়া তাৰ সঠিক ৰিজাল্টটো পাবা। গতিকে তোমালোকে 3-4জন যিমান পাৰা ষ্টুডেণ্টছৰ লগত, এক ষ্টুডেণ্টে হওক, তাত পঢ়ি থকা ষ্টুডেণ্টছে হওক, তাৰ বিষয়ে সুধিব লাগে। ক্লাছ পাতি হয়নে, নোটছ দিয়েনে, ভালদৰে ক্লাছ হয়নে, টিচিং ষ্টাফটো বেছিকৈ সলনি হৈ থাকে নেকি, সেইবিলাক কথা তোমালোকে সুধিব লাগে। আৰু মই এইখিনিতে ক'লোঁ যে এই কথাটো জানিব লাগে যে কলেজখনত টিচিং ষ্টাফটো বেছিকৈ সলনি হৈ থাকে নেকি। যেতিয়া এজন টিচাৰ, এটা ছাবজেক্টৰ এজন টিচাৰ বেছিকৈ চেঞ্জ হৈ থাকিব, বছৰটোত 2-3বাৰ চেঞ্জ হ'ব, তেতিয়া ল'ৰা ছোৱালীবিলাকে, ছাত্ৰ-ছাত্ৰীসকলে বিষয়টো শিকাত প্ৰব্লেম পাব। গতিকে তোমালোকে সেইখিনি কথা অনাগত সময়ত প্ৰব্লেম পাবা। গতিকে যদি সেনেকুৱা কলেজ কিছুমান
কলেজত কি আছে তেওঁলোকে ভালকে স্যালাৰিটো দিব নোৱাৰে আৰু দিব নোৱাৰাৰ ফলত ভাল ষ্টাফখিনি নাথাকে চেঞ্জ হৈ থাকে গতিকে হেনুকা কলেজত পঢ়িলেও তোমালোকে মানে ইন ফিউচাৰ প্ৰবলেম পাবা গতিকে সেই কথাখিনি তোমালোকে কৰ পৰা জানিবা সেই এক্স ষ্টুডেণ্ট অথবা তাত পঢ়ি থকা ষ্টুডেণ্টছৰ পৰা জানিবা তাৰ পিছৰ কথা হ'ল কেৱল কিতাপখন শিকাৰ উপৰিও অন্য দিশত বাকি সেই ইনষ্টিটিউটখন কেনেকুৱা সেইটো অকমান চালি জাৰি চোৱা উচিত অন্য দিশত কেনেকুৱা মানে ষ্টুডেণ্টছ এজনে এই ষ্টুডেণ্ট এজনে কলেজ লাইফটোত বাকি সাইডবিলাক এক্সপ্লোৰ কৰিব লাগে বাকি সাইড বাদে কি তেও যদি খেলিবলৈ মন খেলিব লাগে ষ্টুডেণ্ট লাইফত তেও যদি ডিবেট কৰি ভাল পায় বা তেনেকুৱা যদি কিবা প্ৰফেশ্যনত যাব বিচাৰে তেও সেই ডিবেট কৰিব লাগে নাটক কৰিব লাগে গান গাব লাগে ষ্টেজত উঠি গতিকে সেই সুবিধাখিনি আছে নে নাই তেওঁলোকৰ ভালকে এখন মঞ্চ আছে নে নাই সেই কথাখিনিও অকমান চালি জাৰি চাব লাগে কোনোবাই এটা কথা কৈছিল যে আমি ষ্টুডেণ্ট লাইফত আসলতে ডটছবিলাক কালেক্ট কৰিব লাগে আৰু সেই ডটছবিলাকৰ পৰা আমি গম পাওঁ যে আমি কোনটো ডটছৰ কাৰণে মানে জন্ম লৈছোঁ গতিকে লাইফটো ষ্টুডেণ্ট লাইফত কলেজ লাইফত মানে এক্সপ্লোৰ কৰিব লাগে তেতিয়া গম পাবা মই যদি নাযাওঁ এইটো সাইডত এইটো ৰাস্তাত যদি নাযাওঁ মই কেনেকৈ গম পাম যে এইটো ৰাস্তাত কি আছে হয়নে নাই গতিকে তোমালোকে বিভিন্ন ৱেজবিলাক এক্সপ্লোৰ কৰিব লাগে সেইটো এটা কথা লগতে এইটো কথা কওঁ যে আমাৰ গুৱাহাটীখনত মই বাকি ডিষ্ট্ৰিক্টবিলাকৰ কথা ইমান নাজানো গুৱাহাটীখনত কি অলিয়ে গলিয়ে মানে হায়াৰ ছেকেণ্ডাৰী ইনষ্টিটিউটবিলাক খুলিছে তেওঁলোকে এটা ফ্ল'ৰ ভাড়া লৈ লৈছে তাতে 4টামান ৰুম লৈ লৈছে তাতে ক্লাছ কৰা ষ্টাৰ্ট কৰি দিছে তেওঁলোকৰ না টিচাৰ্ছ ডে ভালকৈ উদযাপন কৰে না ফ্ৰেছাৰ্ছ ভালকৈ উদযাপন কৰে না কলেজ উইক ভালকৈ উদযাপন কৰে কিন্তু এই প্ৰতিটো অনুষ্ঠানৰে এখন শিক্ষানুষ্ঠানত কিন্তু ভূমিকা থাকে কাৰণ এই অনুষ্ঠানবিলাকৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বহুত কথা শিকিব পাৰে আৰু যিবিলাক কথা মানে ইন ফিউচাৰ সহায়ক হয় কিয় মই কৈছোঁ যদি তেওঁ ভালকৈ কথা ক'ব জনা হয় সেই ষ্টুডেণ্টছ লাইফত আৰু ষ্টুডেণ্টছ লাইফতে কিন্তু মানুহে এই কথাবিলাক মানে জনা হয় মানে সেইকাৰণে লাৰ্ণিং লাইফ দিছ ইজ লাৰ্ণিং লাইফ ধৰা তুমি ভালকৈ কথা ক'ব জানা তুমি ইন ফিউচাৰ কোনোবা এটা কোম্পানীত থাকিলে কোনোবা এটা প্ৰফেশ্যনত থাকিলে তোমাৰ সেইটো সহায়ক হ'ব তুমি ভালকৈ কথা ক'ব জানা কাৰণে হয়তো তোমাক অমুকটো কাম দিব তাৰ ফলত তোমাৰ প্ৰমোশ্যন হ'ব গতিকে তুমি ধৰা আজি কলেজ লাইফত ডিবেট কৰিছা ডিবেট কৰাৰ ফলত তোমাৰ সেই ষ্টেজ ফিয়াৰ দূৰ হৈছে ষ্টেজ ফিয়াৰ দূৰ হোৱাৰ কাৰণে তুমি ইন ফিউচাৰ প্ৰেজেণ্টেশ্যন এটা ভালকৈ দিব পাৰিবা গতিকে এই কথাবিলাকো অকমান চালি জাৰি চাব লাগে বহু ক্ষেত্ৰত কিন্তু কেৱল মাৰ্কশ্বিটখনে মানে আমাৰ মূল্যটো নিৰ্ধাৰণ নকৰে আমাৰ পাৰ্চনেলিটি কেনেকুৱা আমাৰ কথা কোৱাৰ ষ্টাইল কেনেকুৱা আমাৰ সেলফ কনফিডেন্স কেনেকুৱা এই কথাবিলাক বহুত বেছি লাইফটোত মেটাৰ কৰে তাৰ উপৰি আন এটা কথা মই উল্লেখ কৰিব লাগিব বহুত ছাত্ৰ ছাত্ৰীৰ বিশেষকৈ মই সায়েন্সত পঢ়া ষ্টুডেণ্টসকলৰ কথাটো কৈছোঁ তেওঁলোকে ভাল এখন কলেজৰ সন্ধানত গৈ কিনে বহুত দূৰত ঘৰৰ পৰা বহুত আঁতৰত এখন ইনষ্টিটিউটত ভৰ্তি হয় এখন কলেজত ভৰ্তি হয় আৰু সেইখিনি যাওঁতে আহোঁতে বহুত এটা সময় নষ্ট হৈ যায় আৰু এই সময়টো নষ্ট হোৱাৰ ফলত তেওঁ পঢ়াত কমকৈ সময় দিব লগা হয় বা অথবা গুৱাহাটীত মই বহুত এনেকুৱা ছাত্ৰ ছাত্ৰী দেখোঁ তেওঁলোকে এখন ইনষ্টিটিউটত ভৰ্তি হয় মানে কোচিঙৰ কাৰণে টিউশ্যনৰ কাৰণে আৰু সেইখন ঘৰৰ পৰা বহুত যদি আঁতৰত হয় আৰু গুৱাহাটীৰ ট্ৰেফিক জেম জানাই কিমান সময় খৰচা কৰে গতিকে তেওঁৰ যদি আহোঁতে লাগে 1 ঘণ্টা যাওঁতে লাগে 1 ঘণ্টা ইফালে কলেজ আছে গতিকে তেওঁ যদি 4 ঘণ্টা আহোঁতে যাওঁতে খৰচা হয় গতিকে বাকী পঢ়াত কিমান সময় দিব গতিকে বহুত ছাত্ৰ ছাত্ৰীয়ে সেই কথাটোৰ কাৰণেও সায়েন্সত মানে ভাল ৰিজাল্ট এটা কৰিব সক্ষম নহয় মানে HSLCত ভাল ৰিজাল্ট কৰিও HSত কিন্তু বহুত যে ৰিজাল্ট কিছুমানৰ বেয়া হয় সেইটো এটা অন্যতম কাৰণ আজিকালি অনলাইন ব্যৱস্থা আছে অনলাইন ব্যৱস্থাটো অকমান তোমালোকে এক্সপ্লোৰ কৰিব লাগে বহুত ইনষ্টিটিউট আছে এনেকুৱা তোমালোকে এইবিলাক চাব লাগে তাৰপিছত কেৱল তাতেও মই কোৱা নাই যে তোমালোকে অমুকে ভাল বুলি কৈছে কাৰণে তুমি এইটো কোৰ্স লৈ লোৱা তোমালোকে সেই কোৰ্সটো লোৱাৰ টিচাৰজনৰ বা সেই ছাবজেক্টটো তাত যি টিচাৰসকলৰ আছে তেওঁলোকৰ ইউটিউবৰ ভিডিঅ' ফ্ৰীতে আছে
গতিকে সেই ভিডিঅ'বিলাক অলপমান চাব লাগে যে এই টিচাৰজনৰ তাত তুমি বুজি পাইছা নে নাই। গতিকে তোমালোকে অলপমান ল'ৰাবিলাকে গেমবিলাকৰ পৰা আঁতৰি আৰু ছোৱালীবিলাকে অলপমান ইনষ্টাগ্ৰাম ৰিলছৰ পৰা আঁতৰি তোমালোকৰ যদি সেই পঢ়াটোতে কেৰিয়াৰ বনাব মন সেইবিলাক কথা অলপমান এক্সপ্ল'ৰ কৰিব লাগে, চাব লাগে। ইউটিউবত আজিকালি বহুত নলেজ আছে। তুমি যদি ফিজিক্স বালাৰ সেই পুৰণা ভিডিঅ'বিলাক চোৱা তাতে ফিজিক্সৰ কিতাপ গোটেই শিকোৱা আছে। টিচাৰ্ছবিলাকে তাৰ পৰাই অধ্যয়ন কৰে। তাৰোপৰি প্ৰতিটো ছাবজেক্ট, মই যদি আৰ্ট ষ্ট্ৰীমৰ কথা কওঁ, আৰ্ট ষ্ট্ৰীমৰ প্ৰতিখন বুকছ তাতে ভালকৈ শিকোৱা আছে। তাৰপিছত কমাৰ্চৰ তেনেকুৱা বহুত চেনেল আছে, সেই চেনেলবিলাক চাব লাগে। আৰু যদি সেই বস্তুখিনি আৰু অত্যাধিক জানিবৰ মন, ধৰা তোমাৰ তুমি JEEৰ কাৰণে প্ৰিপাৰেশ্যন কৰা মন, তুমি নীটৰ কাৰণে প্ৰিপাৰেশ্যন কৰা মন, তেতিয়া তোমালোকে কোৰ্চ এটা কিনিব লগা হ'ব পাৰে। আৰু এই অনলাইন কোৰ্চবিলাক কৰিলে ভালেকেইটা বেনিফিট থাকে। প্ৰথম কথা হ'ল তাত ফিজটো বহুতখিনি কমি যায়। য'ত তুমি 1 লাখ টকা দিব লাগে তাত তোমাৰ 4,000 5,000তে তুমি এটা কোৰ্চ এটা কিনিব পাৰি। আৰু তাত ভাল টিচাৰ্ছবিলাকে সেই কোৰ্চটো শিকোৱা থাকে। আজিকালি ডাউট চলভিং ছেকশ্যনো থাকে, তাতো তোমালোকে কিবা প্ৰব্লেম আছে লাইভ ক্লাছ হৈ থাকিব, তোমালোকে সুধিব পাৰা। গতিকে সুবিধাবিলাক বহুত আছে। গতিকে সেইবিলাক অলপমান তোমালোকে খুচাৰিব লাগে, অলপমান এক্সপ্ল'ৰ কৰিব লাগে। তাৰোপৰি তুমি যদি অনলাইন কোৰ্চ এটা লোৱা তেতিয়া সেই তোমাৰ যোৱা হোৱা সময়খিনি ৰাহি হৈ যায়, সেইখিনি সময় তুমি পঢ়াত দিব পাৰা। গতিকে তোমালোকে এই গোটেই কথাবিলাক অকণমান চালি জাৰি চাব লাগে যে মোৰ ডিষ্টেঞ্চটো কেনেকুৱা, এডুকেশ্যনেল ইনষ্টিটিউটখনৰ পৰা হোম ডিষ্টেঞ্চটো কিমান সময় লাগিব। কাৰণ তুমি অকল ইনষ্টিটিউটটোত অহা যোৱা কৰি থাকিলে নহ'ব, তুমি পঢ়িব লাগিব, পঢ়িলেহে ৰিজাল্ট ভাল হ'ব। আৰু পঢ়াৰ কাৰণে সময় দিব লাগিব, তুমি 8 ঘণ্টাৰ পৰা 9 ঘণ্টা দিব লাগিব। আন এটা কথা, আমাৰ অভিভাৱিকাসকলৰ মাজত প্ৰচলিত যে গভমেণ্ট কলেজবিলাকত ভালদৰে ক্লাছ নহয়। কিন্তু কথাটো সম্পূৰ্ণৰূপে সত্য নহয়। আজিকালি গভমেণ্ট কলেজবিলাকত ক্লাছ হয়। আজিকালি মানে কি, আগতেও হৈছিল, ষ্টুডেণ্টছবিলাকে বহু ক্ষেত্ৰত কৰিবলৈ ইচ্ছা নকৰে কাৰণে কিছুমান ক্লাছ মানে কেঞ্চেল হৈ যায়। বা কলেজ উইকত অথবা ফ্ৰেছাৰ্ছৰ টাইমত কলেজ ইলেকশ্যনৰ টাইমত ক্লাছ কেইটামান নহ'ব পাৰে, কিন্তু একেবাৰে নোহোৱা নহয়, ক্লাছ আজিকালি হয়। কাৰণ আজিকালি টিচাৰ্ছবিলাক সেই টাইমিংটো থাকিবই লাগিব কলেজখনত। গতিকে কলেজখনত যিহেতু থাকিব লাগিব, তেওঁলোকে ক্লাছকেইটা কৰে। ফাৰ্ষ্ট ইয়াৰত অকণমান কমকৈ হয়, কিন্তু ছেকেণ্ড ইয়াৰত তেওঁলোকে সম্পূৰ্ণ চিলেবাছটো কভাৰ কৰে। গতিকে সেইখিনি কথাও আপোনালোকে যদি গভমেণ্ট কলেজত যাম বুলি ভাবি আছে, ষ্টুডেণ্টখিনি অথবা তাত পঢ়ি থকা ষ্টুডেণ্টছখিনিৰ পৰা ভালদৰে জানিব। গতিকে তেওঁলোকৰ লগত অলপমান কানেকশ্যন কৰি কিনে তেওঁলোকক সেই কথাবিলাক সোধাটো দৰকাৰ। গতিকে সেই গোটেই কথাখিনি অকণমান চালি জাৰি চাব লাগে। বিশেষ কথা নকওঁ। গতিকে এইকেইটা কথা আজি মোৰ মনলৈকে আহিল। আৰু কিয় মনলৈকে আহিল আপোনালোকক ক'লোৱে। আৰু আপোনালোকে যদি অকণমানো এই কথাকেইটাৰ পৰা সহায়ক হোৱা বুলি ভাবে তেনেহ'লে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব। আৰু যদি কিবা কুৱেশ্যন আছে তলত কমেণ্ট কৰিব। আৰু কথাকেইটা যদি অকণমান সহায়ক হোৱা বুলি ভাবে এইখিনি ষ্টুডেণ্টছৰ কাৰণে, তেতিয়া আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গতিকে এইখিনিয়ে আজিলৈ, পিছত এটা অন্য ভিডিঅ'ৰ সৈতে লগ পাম।